guys, this is me Smritika Bora. Welcome back to my channel. বহুত দিনৰ মূৰত পুনৰ পৰা স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আপোনালোক সকলোকে। আৰু আজি এটা বিশেষ দিন বুলি ভাবি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যদিও বহুত দিন ভিডিঅ' দিয়া নাই, ব্লগ দিয়া নাই, এনেকুৱা তেনেকুৱা, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। কাৰণ মই বহুত ডাঙৰ এটা এলেহুৱা প্ৰাণী। মানে ভিডিঅ' বনাবলৈ মন যায়, দিবলৈও মন যায়, কিন্তু মানে মই একো নকৰোঁ। তাৰপিছত তথাপিতো আজি বহুত চেষ্টা কৰি ভিডিঅ'টো বনাইছোঁ। কাৰণ মোৰ চেনেলটো খোলা এবছৰ হৈ গ'ল, যদিও ছাবস্ক্ৰাইবাৰ 1K হোৱা নাই, মানে বহুত কম ছাবস্ক্ৰাইবাৰ। কাৰণ মই এনেও ভিডিঅ' দিয়া নাই, এটা কণ্টিনিউটি মেইনটেইন কৰিব লাগে, মই যিটো একেবাৰে কৰা নাই। আজিৰ পৰা ভাবিছোঁ সপ্তাহত, মানে ডেইলি নহ'লেও সপ্তাহত তেনেকৈ ব্লগ দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সঁহাৰি বিচাৰিছোঁ। যদি আপোনালোকে মোক উৎসাহ কৰে, লাইক ভিডিঅ'বোৰ দিবা, ভাল লাগে যেনেকৈ ভিডিঅ' বনোৱা, মানে যি নহওক আৰু তেতিয়া মই দিবলৈ চেষ্টা কৰিম। মোৰো দি ভাল লাগিব, তেতিয়া এটা উৎসাহ থাকিব। গতিকে এবছৰ হৈ গ'ল। যোৱা বছৰ জুনত 2020 লকডাউনতে মই ষ্টাৰ্ট কৰিছিলোঁ, ফাৰ্ষ্ট ভিডিঅ' আপলোড কৰিছিলোঁ। আৰু আজি মানে এতিয়া জুন মাহ চলি আছে, আজি 25 তাৰিখ, ডেটটো মোৰ ঠিক মনত নাই, ধৰক 27, 28 এনেকুৱাতে দিছিলোঁ চাগে ফাৰ্ষ্ট ভিডিঅ'টো। সেই এবছৰ হোৱাৰ সুখেই বাৰু সুখত আজি সৰুকৈ এটা চেলিব্ৰেশ্যন কৰিম। আৰু এই চেলিব্ৰেশ্যনৰ কাৰণে এইখিনিতে কথা এটা কৈ দিওঁ, এই চেলিব্ৰেশ্যনৰ কাৰণে মই সৰুকৈ ধুনীয়াকৈ বস্তু এটা বনাইছোঁ। নাজানো কি হৈছে, মই এতিয়ালৈকে চোৱা নাই, সেইটো মই আপোনালোকক দেখাম বাৰু কি বনাইছোঁ। লগতে আজি এই এবছৰ হোৱাৰ কাৰণে এটা মানে গেম লৈ পেলাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গেমটো মানে চেলেঞ্জ টাইপ নহয়, মানে চেলেঞ্জিং গেম টাইপ নহয়। আজিকালি বহুতে গেম চেলেঞ্জ ভিডিঅ' মানে বনাই আছে বা দি আছে। মই জাষ্ট তেনেই আৰু এটা চেলিব্ৰেট কৰা নিচিনাকৈ গেমটো খেলিম। আৰু গেমটো কি খেলিম, তাৰ লগত খেলিম, সেইটো এটা ইণ্টাৰেষ্টিং কথা। আৰু মই জনাত ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব আৰু হয়তো ইণ্টাৰেষ্টিং কিছুমান ঘটিব। গতিকে ভিডিঅ'টো আজি চাব, স্কিপ নকৰিব। আৰু হপফুলি আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আগলৈও এনেকুৱা উৎসাহ পালে হয়তো মই আৰু ভিডিঅ'ছবোৰ এনেকুৱা দি থাকিম। গতিকে আজিৰ ভিডিঅ'টো চাবই চাব। বলক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ আগতে মই বস্তুটো দেখাই ল'ব আৰু মই কি বনাইছোঁ। ভিডিঅ'টো চাইডত মই বাৰু ফটোখন লগাই দিম। এইটো হৈছে আইচক্ৰীম, ঘৰতে বনোৱা। মই বনাইছোঁ, খাই চাম, খাই চাব লাগিব। সেইটো বাৰু ঠিকে আছে। যিটো গেম খেলিম বুলি কৈছিলোঁ সেইটো হৈছে হুইস্পাৰ চেলেঞ্জ। গেমটো কি, কেনেকৈ খেলে চবেই জানে। আৰু মই মাকো আগতীয়াকৈ ৰুলখিনি বুজাই দিছোঁ, নহ'লে ইয়াত কৈ থাকিলে ভিডিঅ'টো দীঘল হৈ যাব। আৰু দুখৰ কথা এইটো যে মোৰ তাত বুট হেডফোন নাই, এইডাল ফিলিপছৰ হয়। এইডালটো ভালেই আৰু কাম চলাই দিব লাগিব দুখীয়া মানুহ। তো আজিৰ এই গেমটোৰ শেষত যোন হাৰে তাৰ এটা পানিছমেণ্ট আছে।
সেই পানিছমেণ্টটো আমি এতিয়ালৈকে ভবা নাই শেষত আৰু সেইটো কৈ দিম আৰু যোনে আৰু এটাক ডাইৰেক্ট পানিছমেণ্ট এটা দি দিম আৰু চ' ফাৰ্ষ্ট মা ইয়াত গানটো বজিব ৰেডি ষ্টাৰ্ট হ'ল এটা পবিত্ৰ দেউতাৰ নামটো কৈ আছিলে পবিত্ৰ পবিত্ৰকে বাৰু জিকি গ'ল নেক্সট মানে নেক্সটটো কি দিম দুটা তামোল পাণ দুটা জিকিলে আৰু এটা আছে লাষ্ট চান্স চাওঁ দুটা আকৌ ক আকাশ নীলা আকাশ হৈছে আকাৰডাল নাই নীল আকাশ যাতে নীল আকাশৰ গানে বাজি আছে জিকিলা এতিয়া মোবাইল চাওঁ জিকো নাহাৰো ৰেডি দুটা কাজিৰঙা গড় মাটি ৰঙা কাজিৰঙা গড় বাথৰুম কি কি কাজিৰঙা গড় হা কাজিৰঙা গড় কাজিৰঙা গড় কাজিৰঙা অঁ কাজিৰঙা কি গড় গড় অঁ জিকিলে 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 সেকেন্ড এটা নামঘৰ 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 লাহে কোৱা নামঘৰ হা নামঘৰ নামঘৰ ৰাত নামঘৰ নামঘৰ অঁ জিকিলে 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 আৰু এবাৰ এটা আছে যে এটাত যদি মই হাৰি গলো তুমি জিকি গলা আৰু যদি মই জিকি গলো তাই হৈ যাব যদি আকৌ এটা কৰিব লাগিব তেতিয়া এবাৰ তিনটা
তিনিটা বৰষা ৰাণী হা? বৰষা ৰাণী বিষয়া কি বৰষা ৰাণী বিষয়া বৰলা কাই কিবা এটা কৈছা তেনেকুৱা বৰষা ৰাণী বিষয়া বৰষা ৰাণী বিষয়া তাই হৈ গ'ল তিনিটা তুমিও পাৰিলে তিনিটা ময়ো পাৰিলো এতিয়া আৰু এটা খেলিব লাগিব এটাতহে ৰিজাল্টটো ওলাব তেতিয়া এতিয়া ফাৰ্ষ্টে মই খেলিলো এতিয়া গম পাই যাওঁ দুটা 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 পংকজ পাঠক বুজা কি পংকজ পাঠক মনোজ পংকজ পাঠক মনোজ নহয় দুটা বুলিছো মনোজ কেনেকে হ'ব দুটা পংকজ পাঠক মনোৰঞ্জন কিবা এটা কৈছে তেনেকুৱা মনোজ মনোৰঞ্জন নহয় পংকজ পাঠক মনোৰঞ্জন পংকজ পাঠক পংকজ পাঠক মনোৰঞ্জন নহয় পংকজ পাঠক। দুটা অ এইটো কি ফাৰ্ষ্টটো কি পংকজ কি পংকজ পংকজ পাঠক পাৰিলা মই জিকি গলো এতিয়া এবাৰ তোমাৰ তুমি হাৰিলে মই জিকি গলো যদি তুমিও জিকা আকৌ তাইও কৈছো তাই এবাৰ ফাইনেল কৰিব লাগিব এবাৰ হাৰিব লাগিব দুটা কাগজ বেহা বা পান গছ চেকেণ্ডটো হৈছে গছটো হৈছে গছ ফাৰ্ষ্টটো বা পান পাকঘৰ মাছ মাছ গছ কেনেকৈ হ'ব পাৰ চৰাই আৰু চৰা গছ মাছ পাকঘৰ আমি জিততে গেছি তুমি কিয় নাচি আছা তুমি হাৰিবা বাকচ পানী বাকচ ফাংচন দুটা
মঞ্চত এটা শব্দ নোৱাৰো পাকঘৰ গছ 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 পানী পুৰি বাঁহ গছ নোৱাৰো নাইবা হাৰিলো কি 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 আছিলে বাঁহ গছ পা কৈ আছো গছটো কৈছিলা এবাৰ পাণ গছ বুলিছো পাণ গছ পাণ গছ মই হাৰিলো এতিয়া মোৰ শাস্তি কি হয় ৰাতি ভাত বনাব লাগিব চাগে মই মানে কৈ থৈ দিছিলো হাৰিলে তাই ভাত বনাব মই যদি জিকো মোক তাই আইচক্ৰীম খুৱাম আইচক্ৰীমটো খুৱাম বাৰু আইচক্ৰীম মই এনেও বনাইছোঁ তো খেলটো মই জিকিলোঁ মোৰ চেনেল মই জিকিলোঁ বাৰু মই হাৰি গ'লো আৰু মই মানে বুজিয়ে নাপাওঁ কি হ'ব চেণ্টি ফালিছে তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব আৰু আগলৈ ভিডিঅ'বোৰ বনাই যাম এনেকৈ আপোনালোকে উৎসাহ যোগাব আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে কৈ দিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আগুৱাই যাবলৈ সাহস দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নিচে কোৱা শুনা চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিব তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব সেইখিনি কৈয়ে দিছে আৰু পুনৰবাৰ মই স্বীকাৰ কৰিলোঁ মই হাৰিলোঁ বঢ়িয়া তো বেলেগ এটা ভিডিঅ'ত লগ পাম পুনৰবাৰ আৰু যদি এনেকুৱা মানে গেম টাইপৰ এনেকুৱা ফান টাইপৰ ভিডিঅ' যদি লাগে ভাল লাগে আজি ভিডিঅ'টো চাই পেলাই আৰু যদি এনেকুৱা ভিডিঅ' লাগে তেন্তে জনাবলৈ নাপাহৰিব আমি আৰু বনাবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ বাই বাই